আৰু তোৰ পৰা শুনিবলৈও মোৰ মন নাই 5 আগষ্ট অৰ্থাৎ এসপ্তাহৰ পিছত মোৰ বিয়া ৰাতি 10 বজাত লকডাউন হ'ব 5 আগষ্ট ৰাতি 10 বাজিবলৈ 10 মিনিট থকালৈ মই অপেক্ষা কৰিম আৰু তেতিয়ালৈকে যদি তোৰ সিদ্ধান্ত লোৱা নহয় তেতিয়াহ'লে এতিয়া কিবা ক'ব লাগিব বুলি কোনো কথা নাই সিদ্ধান্ত লৈ থাকিম মই অপেক্ষা কৰিম কি কৰিবি এতিয়া কি ভালো নহয় তোৰ দৰে ইমান শিক্ষিত পাবলৈ ল'ৰা নাই প্ৰেমিকাৰ পৰা ফুট চাপৰ্ট কৰাৰ পিছত ইমান দুধুৰ বুধুৰ অৱস্থা আছে তই এটা নষ্ট পাম খুচ তই কি ক'ব খুজিছ মই তাইক ভাল নাপাওঁ তাই মোৰ নহ'লে ময়ো যে জীয়াই নাথাকে তই জানো নাই তেতিয়াহ'লে মৰিবৰ কাৰণে সাজু হওক কেনেকৈ কৰিবি বি খাই পানী জাপি ৰছী তোলনি বিয়া নকৰাকৈ মই নমৰো তেতিয়াহ'লে কি কৰিবি কি জানো এটা বস্তু পাম ফুচ জিন্দগী ঔষধ খাই থাকি আৰু কিমান লাগি নিহামত দেখিছো এবাৰ মোক পাম খোজ কৰিহে কিন্তু মই নকোন কি যে কথাবোৰ কয় সঁচাকৈ আজি আপুনি বৰ ফূৰ্তি কৰি আছে আৰু আপুনি আমাৰ বছ সৰ্বশক্তিমান বহ্নিমান চৌধুৰী যিদৰে বহ্নিমান চৌধুৰীয়ে মোহনৰ ৰূপ ধৰি ৰুক্মিণীক পুলিচৰ মাজেৰে পলুৱাই নিব পাৰে ঠিক তেনেকৈ মোহনেওতো বহ্নিমানৰ ৰূপ ধৰি ইয়াত উপস্থিত হ'ব পাৰে পাৰিছোনে কোন হয় বাদ দে এই মুহূৰ্তত মই তহঁতৰ জমদুল বন্ধু প্ৰিয় বন্ধু বন্ধুৰ সুখত সুখী দুখত দুখী বন্ধুৰ বাবে জেলত যাব পাৰে আৰু বন্ধু কামনি কৰাবোৰক পাম্ফুচ কৰি জেললৈ পঠিয়াব পাৰে তোৰ দৰে মানুহৰ কাৰণে আজি মানুহে মানুহৰ ওপৰত বিশ্বাস হেৰুৱাইছে ইমান দিনে মই মোৰ লগত সিহঁতে মোক কিডনেপ কৰিছিল এখেত দিনপুৰা নিৰপৰাধী সিহঁতৰ লীলাজনৰ চেহেৰা মোহনৰ সৈতে মিল আছে বাবে আপোনাৰ ভুল বুজাবুজি হৈছে মেডাম একদম সঁচা কথা মেডাম মোক মাত্ৰ এটা সুযোগ দিয়ক আমাক ক্ষমা কৰিব বৰ ডাঙৰ ভুল কৰিলে যোৱা সময়খিনিয়ে বহু মানুহ চিনাত সহায় কৰিলে নিজকো নতুনকৈ আৱিষ্কাৰ কৰা
মৰাই নাই এইবোৰ আৰু হৈ থাকিব প্ৰথমতে মেডামক প্ৰমাণ দিবলগীয়া আছে মই যে অপৰাধী নহয় হওক কোনে মোহন আৰু কোনে গহনীমান চৌধুৰী বলক এটা বিশেষ স্থানলৈ